বড় আন্দোলনৰ লগত জড়িত থকা আবেগিক এটা বিষয় উত্থাপন কৰিবৰ কাৰণে সুযোগ দিয়াৰ বাবে মই আপোনাক প্ৰথমে ধন্যবাদ যাচিছোঁ। তো বড় আন্দোলনৰ বিষয়ে দীঘলীয়াকৈ কোৱাৰ প্ৰয়োজন নাই, যেহেতু 40-50 বছৰীয়া যি আন্দোলন, এই আন্দোলনত বহুতো যুৱক যুৱতী নিজৰ প্ৰাণ হেৰাবলগীয়া হ'ল বা শ্বহীদ হ'ল। তো এই যিখিনি যুৱক যুৱতী নিজৰ প্ৰাণ হেৰাবলগীয়া হৈছিলে বা শ্বহীদ হৈছিলে, এই তেখেতসকলক আমি যেতিয়া 2003 10 ফেব্ৰুৱাৰীত BTC একৰ্ড হ'ল, একৰ্ড হোৱাৰ পিছত যেতিয়া হাগ্ৰামা মৈলী ডাঙৰীয়াৰ নেতৃত্বত এটা ইণ্টাৰিম গভৰ্ণমেণ্ট হ'ল, এই গভৰ্ণমেণ্ট হোৱাৰ পিছত টোটেল 2624 শ্বহীদসকলক অফিচিয়েলি শ্বহীদ হিচাপে ঘোষণা কৰিব পাৰিলে। আৰু তেখেতসকলক সন্মান দিয়াৰ স্বাৰ্থত এই সময়ত BTCৰ যি ইণ্টাৰিম গভৰ্ণমেণ্ট বড'লেণ্ড মাৰ্টিয়াৰ চেমেট্ৰি বুলি নিৰ্মাণ কৰাও হ'ল, আৰু তেখেতসকলক প্ৰত্যেক বছৰ 10 ফেব্ৰুৱাৰী তাৰিখে শ্ৰদ্ধাঞ্জলি দিয়া কাৰ্যসূচীও চৰকাৰীভাৱে লৈ থকা হৈছিল। আৰু তেখেতসকলৰ যিখিনি শ্বহীদ পৰিয়াল, এই শ্বহীদ পৰিয়ালসকলক মাজে মাজে BTC চৰকাৰৰ তৰফৰ পৰাও এক্স গ্ৰেচিয়া দি থকা হৈছিলে। যোৱা 2016 যেতিয়া অসমত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি BJP লেড গভৰ্ণমেণ্ট আহিল, এই সময়ত যেহেতু অসম আন্দোলনৰ শ্বহীদ পৰিয়ালসকলক এই চৰকাৰখনে সন্মান দিবৰ কাৰণে 5 লাখ টকা দিবৰ কাৰণে যি সিদ্ধান্ত লৈছিল, এই মৰ্মে ইতিমধ্যে দিয়াও হ'ল। আৰু এইটো দিয়াৰ পিছত হাগ্ৰামা মৈলী ডাঙৰীয়াৰ যি BTC চৰকাৰ, তেখেতসকলেও আমাৰ অসম চৰকাৰক দাবী জনালে যে অসম আন্দোলনত শ্বহীদ হোৱা পৰিয়ালসকলক যেনেকৈ দিছে, বড'লেণ্ড আন্দোলনত শ্বহীদ হোৱা পৰিয়ালসকলকো একে মৰ্যাদা দিব লাগে। এই হিচাপে অসম চৰকাৰখনে গ্ৰহণ কৰি ল'লে। আৰু গ্ৰহণ কৰি লোৱাৰ পিছত মই একজাক্টলি মনত নাই, 2018 চনৰ বাজেট ছেশ্যনত বাজেট স্পীচত এনাউন্সো কৰা হৈছিলে যে বড'লেণ্ড মুভমেণ্টৰ যিমান শ্বহীদ পৰিয়াল, এই পৰিয়ালসকলক 5 লাখ টকা দিয়া হ'ব। আৰু এই মৰ্মে যোৱা 2020 না 21 চনত মই এটা সূত্ৰৰ দ্বাৰা গম পাইছোঁ যে 322 জন শ্বহীদ পৰিয়ালক 5 লাখ টকা দিয়া হ'ল। আমাৰ টোটেল শ্বহীদ পৰিয়াল আছিলে 2624। 2624ৰ ভিতৰত 322 জনক ইতিমধ্যে 5 লাখ টকা দিয়া হ'ল, কিন্তু প্ৰায় 4 বছৰ পাৰ হৈ গ'ল। বাকী 2302 জন শ্বহীদ পৰিয়াল আজিলৈকে তেখেতসকলে 5 লাখ টকাটো পাবৰ কাৰণে সক্ষম হোৱা নাই। তাৰ কাৰণে বিভিন্ন সময়ত আমিও প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈ যায়। এই সময়ত আমি তেখেতসকলক জবাব দিব নোৱাৰা হৈ যায়। আৰু এইটো লক্ষ্য ৰাখিয়ে মই যোৱাবাৰ 2021 চনত মই এই পবিত্ৰ বিধানসভাতে মই এবাৰ প্ৰশ্নও কৰিছিলোঁ যে বাকী থকা শ্বহীদ পৰিয়ালসকলক কেতিয়া দিয়া হ'ব। মই ভাবিছিলোঁ এইটো দিয়া হ'ল বুলি, কিন্তু প্ৰায় 4 বছৰ যোৱাৰ পিছতো যে 2302 জন শ্বহীদ পৰিয়ালসকল থাকিল, তেখেতসকলক আমি প্ৰতিশ্ৰুতি দিয়া স্বত্তেও এতিয়াও 5 লাখ টকাটো দিয়া হোৱা নাই। তাৰ কাৰণে এই শ্বহীদ পৰিয়ালসকলক আমি এটা জাষ্টিছ দিব লাগে। আৰু এই শ্বহীদসকলক যিহেতু আমি সন্মান দিব, যিহেতু আমি আগবাঢ়িছোঁ, তাৰ কাৰণে তেখেতসকলক যিখিনি বাকী থাকিল 2302 জন শ্বহীদ পৰিয়াল, তেখেতসকলক 5 লাখ টকা দিয়াৰ ব্যৱস্থাটো যেন মানে আজিৰ সদনৰ যোগেদি যাতে এনচিঅ'ৰ কৰে, যেহেতু তেখেতসকলেও চাই আছে, তেখেতসকলেও গম পাব আৰু কি সিদ্ধান্ত ল'ব তেখেতসকলেও ৰৈ আছে। তাৰ কাৰণে আজি এই সদনৰ যোগেদি যাতে আমাৰ মন্ত্ৰী ডাঙৰীয়া যাতে এনচিঅ'ৰ কৰি দিয়ে যে এই বছৰৰ ভিতৰতে বা অহা ফাইনেন্সিয়েল ইয়াৰত যিমানখিনি বাকী আছে তেখেতসকলক দিয়া হ'ব। যদি এনেকুৱা এটা আজি মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিয়ে, তেতিয়াহ'লে নিশ্চয় এই শ্বহীদ পৰিয়ালসকলে অত্যন্ত সুখী হ'ব। ধন্যবাদ।